এনেইতো ঘৰত সদায় চাহ বনাওঁ, কিন্তু আনদিনা বনোৱা চাহটুপি আৰু আজিৰ এই চাহটুপিৰ পাৰ্থক্য যেন বহুত বেছি। এনেই ঘৰত মায়ে চাহ বনাবলৈ দিলে কাম কৰিবলৈ দিয়া বুলি ওজৰ আপত্তি কৰোঁ, কিন্তু আজি সেই কামটোৱে কৰি মনটোৱে যেন কিবা এটা শান্তি পালে। আৰু এয়া ককাজন, ককা আপুনি ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে ক'ব নোৱাৰে? ককাজন আহি কিনি চাহ খাওঁ বুলি ক'লে, তো মই চাহ অকণমান বনাই দিছোঁ। মই বনালে খাবনে সুধিলোঁ, মাথাটো জোকাৰি ক'লে খাম বুলি, কিন্তু সেইকাৰণে মই বনাই দিলোঁ চাহ অকণমান। আৰু এইফালে কেক আনি দিছোঁ। ভাল লাগিছে খাই? ভাল লাগিছে? ভাল লাগিছে? ভাত খালে নাই আপুনি? ভাত খালে? ক'ৰ পৰা আহিছে আপুনি? ঘৰৰ পৰা। ঘৰটো ক'ত? ঘৰটো ক'ত আপোনাৰ? অঁ হে? অঁ চাওকচোন অৱস্থাটো। মই যিমানটো পাৰোঁ আৰু এনেই অকণমান চাহ অকণমান বনাই দিছোঁ খাওঁ বুলি কোৱা দেখি, কিন্তু তেওঁৰ কথাবোৰ মই ভালদৰে বুজি পোৱা নাই, আৰু মোৰ কথাবোৰ অকণমান বুজি পাইছে চাগে, কিন্তু মই তেওঁৰ কথাবোৰ বুজি পোৱা নাই। আৰু চাহকণটো কিমান হেঁপাহেৰে খাইছে দেখিছেনে? হঠাতে এনেকৈ মোৰ ওচৰত আহি ওলোৱাৰ কাৰণে মোৰ বহুত বেছি বেয়া লাগি গ'ল, আৰু কি কৰোঁ কি নকৰোঁ মই উপায় নাপায় কাষৰ দোকানখনৰ পৰা মিঠাই অকণমান আনি চাহ অকণমান বনাই খাব দিলোঁ, আৰু অকণমান মই পিছত খাবৰ কাৰণেও মিঠাই দি পঠিয়াইছোঁ। আৰু মই নাজানো তেওঁৰ পৰিয়াল আছেনে নাই, কি হয় কি নহয়, কিন্তু আশা কৰোঁ ককাজনে এই বয়সত অকণমান শান্তি পাওক। একবাৰ আপোনাক চাই থৈ দিওঁ, হ'বনে ককা?